ভিডিওটো বনালো এই কাৰণে যে আপোনালোকে নিজকে কি বুলি ভাবিছে কি 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 বুলি ভাবিছে হা ককচোন কি বুলি ভাবিছে মানে হোলি গ'ল বিহু আহিল আজি ঈদ যাব হ'ল হা এটা গিফট নিদিলে মোক তাই বেয়া পাইছো দে আপোনালোকক বহুত বেয়া পাইছো এনেকুৱা কৰিব নাপায় দে একদম বহুত বহুত বেয়া লাগিছে অন্তৰৰ পৰা মানে কি কম আৰু যদি মোৰ তাত ইয়াতে ডিজিটেলৰ যোগেদি কিবা থাকিল হয় ন মই আপোনালোকক একদম মানে মাৰি দিলো হয় সঁচাই কৈছো ডিজিটেলি কুঠাৰ মাৰে যে তেনেকে যদি কুঠাৰ মাৰিব পাৰি ডিজিটেলি তেনেহলে মই মাৰি দিলো হয় কিন্তু বিহু বুলিতো কিবা এটা দিব পাৰে বাৰু ঈদখন গুচি গ'ল ঈদটো হে আজিৰ দিনটো গ'লেই ঈদ গ'ল কিন্তু বিহু বুলি কিবা এটা দিও হয় না নাই মোৰ কিউআৰ কোডটো দিম নেকি 1 টকাকে সকলোই দি দিও হয় না নহয় গাইজ এনে ধেমালি কৰিছো মানে কি সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি যেহেতু পবিত্ৰ ঈদ উল ফিতৰ তো সকলোকে ঈদৰো শুভেচ্ছা জ্ঞাপন কৰিলো এফালে নাযাবা এই আমাৰ টিকলিটো আছে লগত কিবা কবা হা কিয় কিবা কৈ দিয়া ঈদত কি খালা কৈ দিয়া কি খালা হা ৱাটাৰমেলন খালা হেতুতো তুমি তাতে খোৱা নাই ইয়াতেহে খালা তাতে খালো ক'ত তাতে খালা তাতে ঠাণ্ডা আছিল তাতে আইসক্ৰীম হে খালা আইসক্ৰীম খাইছে আজি বহুত দিন মৰত আজি আইসক্ৰীম এটা খাব দিছো কাৰণ ঈদ বুলি আৰু বেলেগ একো কাৰণ নাই হা তাতে যাব লাগে তাতে বহি তাতে বোলে ইয়াতে বহি কথা পাতিব লাগে ঠিক আছে কি কবা কোৱা আমাৰ ৰাইজসকলক কি কবা তুমি কিবা ক'ব বিচাৰা হা কিবা কৈ দিয়া পাৰিলে জনিটো কৈ দিলে শুনিছে তাই কমপ্লিটলি জনি কৈ দিলে মই জনি yes papa eating sugar no papa telling lies no papa open your mouth ha 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 তাই জনি ক'ব পৰা হ'ল আৰু এইখিনিয়ে বিশেষ কাৰণ নহয় সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো আন্তৰিকভাৱে আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰক আপোনালোকে ছাপোৰ্ট কৰে আমি সৰু সৰু ক্ৰিয়েটৰবোৰকো চাব পাৰিবাৰিক সমস্যাৰ কাৰণে হয়তো ভিডিঅ' বেছি বনাব নোৱাৰো বা ডিজিটেলিও ইমানখিনি বস্তু নাই মোৰ তাত বাই বাই কৈ দিয়া যাম বাই বাই